হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, সুস্থ আছে। আৰু যিসকলে মোৰ ডেইলি ভিডিঅ' চাই আছে নিশ্চয় গম পাইছে আমি ঘৰত আহিছিলোঁ। ধান কাটা মাৰা এইবিলাক মাৰণ মাৰালৈকে আপোনালোকৰ ভিডিঅ'টো দেখিছে। মাজতে খ্ৰীষ্টমাছৰ ভিডিঅ'টো দিয়া গ'ল, কিন্তু মই ঘৰত মাৰণ মাৰাৰ পিছত কি অৱস্থা হ'ল সেইবিলাক ভিডিঅ' মই কৰিবও নোৱাৰিলোঁ আৰু ইমান কাম ওলাল, সেইবিলাক ভিডিঅ' কৰিব টাইমেই নহ'ল। আৰু আমি যিটোকে 21 তাৰিখে অহা কথা আছিল, কিন্তু 21 তাৰিখে আমি আহিলোঁ 22 তাৰিখে। এওঁকলৈকে আমি 22 তাৰিখে যাম। মই ঠিক আছে তেনেহ'লে আমি এবাৰ ঘৰতে মাত দিওঁ, মানে চাংচাইত আৰু যিটো অহাই নাই। তাৰপিছত আমি ঘৰৰ পৰা 12টা বজাত এনেকৈ ওলাই আৰু আহি পালোঁ 1টা বজাত। আহি চবকে অলপ মাত চাত দিলোঁ, অলপ সময়ৰ কাৰণে গ'লোঁ। একদম বেয়া লাগিছে, মনটো থাকিব নাপালোঁ। আৰু মোৰ বাচ্ছা এটাক দেখা পালে আৰু সিহঁতৰ কাৰণে বেছিভাগ মানে এনেকৈ যোৱা যায়। মানে সৰুৰ পৰা যিটোকে পাইছোঁ তাকে কৈ আছিলোঁ তাইক। আৰু আমাৰ এইজনী সৰু ছোৱালী আমাৰ ভতিজী, তাই এবাৰ খেলো ইণ্ডিয়া খেলৰ দ্বিতীয়বাৰ চেন্নাইত যাব, যিটোকে এবাৰ চেন্নাইত হ'ব খেলো ইণ্ডিয়া খেল। যোৱা বছৰ তাই গৈছিল, তাই 3rd পাইছিলে। আপোনালোকে প্লিজ দুआ আশীৰ্বাদ কৰিব তাই যাতে আকৌ অসমৰ নাম কৰি আনিব পাৰে। আৰু এয়া মা আৰু তাই, আৰু আমি গোটেইকেইটা চব বিচনাত আছে। ভাত পানী খালোঁ, খাই পেলাই আৰু বহি আছোঁ। আৰু এয়া অলপ বাহিৰ দেখি ওলাই আহিলোঁ। আগতে মই এই গছডালৰ তলতে কিমান যে বহি আছিলোঁ, মই এইখিনি জেগাই মোৰ প্ৰিয়। আৰু এই মাইটো তাই প্ৰেক্টিছত যাব ওলাইছে, মানে কাকা থৈ আহিব আৰু। বাই বাই দিয়া মামা, বাই বাই দিয়া গ'ল মামা, বাই বাই দিয়া মা, বাই বাই কোৱা। আৰু এতিয়া আমি যাব ওলাইছোঁ আৰু চাহ খাই আছোঁ। বাহিৰতে বহি চাহ খালোঁ আৰু বৌহঁতক জোকাই আছোঁ। সিহঁতে ভিডিঅ'ত উঠিব টান পায়, সেইকাৰণে মই বেছি জোকাই আছোঁ। তাকে অলপমান ধেমালি কৰিলোঁ। অলপ সময়ৰ কাৰণে একদম যাব মনে যোৱা নাই। তথাপিও আমি মাঘ বিহুত আহিম বুলি ভাবিছোঁ, যদি আকৌ আল্লাই অসুবিধা নকৰে মাঘ বিহুলৈকে আহিম। আৰু এইপিনে অলপমান বাবাৰ লগত অলপ ভিডিঅ' কৰিলোঁ, ফটো মাৰিলোঁ। এতিয়া চবকে টাটা বাই বাই দি পিনে আমি আহিব ল'লোঁ আৰু। এটা বজাত আকৌ যাব দে, 4টা বাজিছে। থাকা আনে নাপালোঁ, যাওঁ লগা নাই। আহাম মা, আজি যোৱা কথা আছিল, ভাবিলোঁ আৰু ইয়াতে আহোঁ। আৰু আহিয়ে পিনে ঠাণ্ডা বজাত লাগিছোঁ, কাৰণ আমি ৰাতিপুৱা যাওঁতে চাউল 3 কেজিমান কিনি দি থৈ গৈছে মাইক ভিজাই থবৰ কাৰণে। তাৰপিছত এয়া ঠাণ্ডা ভাজি আছোঁ, কাৰণ নিবৰ কাৰণে। আৰু তাতে ৰাতিপুৱা নাস্তাখিনি লাগে, ডিউটি যোৱাৰ টাইমত বৰ খৰধৰ হৈ যায়। সেইকাৰণে ৰাতিপুৱা আৰু ঠাণ্ডা অলপ চাহ খাই এনেকৈ গ'লে হ'ল। এই ঠাণ্ডা ভাজি আছোঁ। পিনে আলভি একদম তাই লাগি আছে। আৰু ঠাণ্ডা দিনত ঠাণ্ডা ভাজি থাকিলে বিৰাট ভাল লাগে, মানে ঠাণ্ডা যেন অতি অনুভৱ নহয়, কাৰণ জুই পুৰি একদম ঠাণ্ডা ভাজি থকা ভালে লাগে, আমনিও নালাগে। আৰু গৰম দিনত নপোৱা এইটো কাম, যিমান পাৰোঁ দূৰতে থকা যায়, তথাপিও খুন্দা যায়েই আমাৰ এইটো ঠাণ্ডা মাহেটো 2 মাহ মূৰত 1 মাহৰ মূৰত এইটো খুন্দা যায় থাকে ঠাণ্ডাটো। তাৰপিছত আমি আৰু নিম বুলি কোৱাৰ কাৰণে আৰু 2 কেজিমান লৈ যাম, 1 কেজিমান থৈ যাম। আৰু ৰিচামানি দি আছে, মই ভাজিও আছোঁ পিনে। তাত একদম লাইট চাইট লগাই লৈছোঁ আৰু। ভইচ কমাই দিব লাগিব চব, বহুত কম। আৰু এইপিনে ঠাণ্ডা ভাজা হৈ গ'ল। আৰু আমি যে কৈছিলোঁ হাঁহ খাম বুলি, সেইদিনা হাঁহৰ শষতে কাম চাম কৰা গ'ল। এনে ধেমালি কৰিছোঁ বাৰু, আচলতে এইটো হাঁহ একদম অকলশৰীয়া হৈ গ'ল। সেইদিনা আমি যে আহোঁতে প্ৰথম হাঁহটো খালোঁ, সেইটো হাঁহৰ লগত দুয়োটা একেলগে আছিল। এতিয়া মানে কি হাঁহটো মানে ঘৰত নাখাই হৈছে, ভাবিলোঁ আৰু পেটতে ভৰাই দিওঁ আৰু। এইবিলাক চব বাচ্ছা হৈ গ'ল, এতিয়া মই বনাই আছোঁ। আৰু হাঁহ চাহ খাই অহাকালি যাব লাগিব। আল্লাহ কৰি আপোনালোকে দুआ আশীৰ্বাদ কৰিব, সকলোৱে যাতে ভালে থাকে সুস্থ থাকে, সেইটোৱে বিচাৰিছোঁ। আপুনি আৰু বনা মেলা হৈ আছে। আৰু মই আগতে হাঁহৰ ৰেচিপি দিছোঁ বাৰু, আপোনালোকে যদি চোৱা নাই প্লিজ চাব।
এতিয়ালৈকে যদি চোৱা নাই আৰু মোৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। গুড মৰ্ণিং। আৰু আজি আমি যাব লৈছোঁ। আজি হ'ল শুকুৰবাৰ। আজি শুকুৰবাৰ আৰু আজি আমি যাব লৈছোঁ। গোটেই ৰেডি হৈ গ'ল পেকিং। এতিয়া মই জাষ্ট কাপোৰযোৰ পিন্ধিলে হৈ গ'ল আৰু এওঁ গৈছে গা ধুবৰ কাৰণে। কালি সেনেকৈ ঘৰত গ'লোঁ। অলপ সময় মাত্ৰ 2 ঘণ্টা চাগে আছোঁ ঘৰত। তাৰপৰা আহি আৰু অলপমান ঠাণ্ডা খুন্দি আৰু ৰাতি আৰু ভাত পানী খাই শুই গ'লোঁ আৰু আকৌ ৰাতিপুৱা এতিয়া ষ্টাৰ্ট দিছোঁ। মানে বেডিং চেডিং চব বান্ধিলোঁ আৰু ঠাণ্ডা দিন ইমান কাপোৰ হয় নহয়, একদম মানে আচৰিত। আৰু কালি যাব তেওঁতো মই পিঠাগুড়ি খুন্দি লৈছোঁ, অলপমান পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি লৈছোঁ অলপ। তাৰপিছত এয়া সান্দহ লৈছোঁ, মানে সান্দা লৈছোঁ। পিঠাগুড়ি ভাজি লৈছোঁ। তাৰপিছত অলপ ঘৰৰে আৰু শাক পাচলি চব্জি লৈছোঁ আৰু শাক পাচলি লৈ লৈছোঁ ঘৰৰে। তাৰপিছত ঠিক আছে, মই ভিডিঅ' বাতত আৰু নকৰোঁ, একদম ৰুমত যাই লগ পাম। ঠিক আছে। আৰু এইপিনে আমি ৰুমত আহি পালোঁ। আহি গৌৰৱ আৰু আলবি একদম খেলাত ব্যস্ত। ৰুমৰ অৱস্থা দেখিছে নহয় একদম, আৰু ইমান ঠাণ্ডা পৰিছে মানে একদম আচৰিত ঠাণ্ডা। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। ঠিক আছে, আজিলৈ বাই বাই। ভালে থাকক, সুস্থ থাকক।